নমস্কাৰ ফ্ৰেণ্ডছ, শাহনাজ ইয়াসমিন ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই ভিডিঅ'টোত জনাই দিম কেনেকৈ আপোনালোকে 2020 আৰু 2021 স্কলাৰশ্বিপ অনলাইন কৰিব আপোনালোকৰ নিজৰ মোবাইলত। ডিছক্ৰিপশ্যনত এটা লিংক দি আছে আৰু লিংকটোত গৈ আপোনালোকে চালে পাব যে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আৰু ইণ্টাৰফেচটো দেখা পাইছে আপুনি তললৈ ট্ৰল কৰি চাব আৰু তাত এনেকুৱা দেখিব কিছুমান আপুনি এইবোৰ ক্লিক কৰিব। কণ্টিনিউ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাত আপোনালোকে ষ্টেট নেম এছাম, তাৰপিছত স্কলাৰশ্বিপ এই গোটেইবোৰ লিখিব আৰু পোষ্ট মেট্ৰিক হ'ব। পোষ্ট মেট্ৰিক কৰাৰ পিছত ইয়াৰ আপোনাৰ নামটো লিখিব লাগিব। ইয়াতে নামটো লিখাৰ পিছত মই লিখি আছোঁ এতিয়া বৰ্তমান। আপোনাৰ ইয়াতে স্কিম টাইপ লিখিব লাগিব, এইটো স্কলাৰশ্বিপ স্কিম হ'ব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ লিখিব লাগিব ইয়াতে। ইয়াত মই যেনেকৈ লিখি আছোঁ আপোনালোকে ঠিক তেনেকৈ লিখিব। আপোনালোকৰ যিটো এড্ৰেছ হয়, আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় বা আপোনাৰ যিখিনি আপোনালোকৰ ইমেইল আই ডি হওক বা বেংক একাউণ্ট নাম্বাৰ হওক বা IFSC কোড হওক, গোটেইখিনি আপোনালোকে চাই ভালকৈ বহাই দিব। আৰু এইবোৰ বহোৱাৰ পিছত গোটেইবোৰ বহোৱাৰ পিছত আইডেণ্টিফিকেশ্যন ডিটেইলছত আপোনালোকে বেংক একাউণ্ট যদি আধাৰ কাৰ্ডৰ লিংক আছে তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ড নাম্বাৰ মাৰিব, আৰু যদি আধাৰ কাৰ্ডৰ বেংক একাউণ্ট লিংক নাই তেতিয়াহ'লে আপুনি বেংক একাউণ্ট চইচ কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ বেংক একাউণ্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিখন পাছবুক আছে সেইখন ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকে কেপচা কোডটো বহাই কিনে ইয়াত টিক মাৰ্ক দি কিনে কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত তাৰপিছত এনেকুৱা এটা আপোনাৰ ইণ্টাৰফেচ ওলাই যাব আৰু আপুনি ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো পাই যাব আৰু আপোনাৰ মোবাইলটো SMS যোগে এপ্লিকেশ্যন নাম্বাৰটো পাই যাব। তেওঁ কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইয়াত আপোনাৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ডটো বহাই কিনে কেপচা কোডটো বহাই লগইন কৰি দিব। আৰু লগইন কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTPটো আপুনি ইয়াত বহাই কিনে কনফাৰ্ম কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা নিউ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড বনাবৰ কাৰণে আপুনি এটা ইণ্টাৰফেচ পাব। ইয়াত আপোনালোকে নিজৰ মৰ্জি হিচাপে এটা পাছৱৰ্ড বহাই দিব। পাছৱৰ্ডটো বহাই কিনে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ আহিব আৰু ইয়াতে আপুনি এই এপ্লিকেশ্যনছ ফৰ্মছ য'ত দেখা পাইছে ওপৰত, তাত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ আকৌ আহিব। অহাৰ পিছত আপুনি গোটেইখিনি ফিল কৰি দিব। ইয়াত য'ত যেনেকৈ আছে কমিউনিকেট, তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আপোনাৰ এনুৱেল ফেমিলি ইনকাম কিমান, তাৰপিছত একাডেমিক ডিটেইলছ, কলেজখনৰ নাম, তাৰপিছত আপুনি এটা বস্তু চাব যে এডমিশ্যন ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এডমিশ্যন গোটেইখিনি বহাই দিব। গোটেইখিনি মানে ষ্টাৰ মাৰ্ক থাকিলেও বহাই দিব, ষ্টাৰ মাৰ্ক নাথাকিলেও গোটেইখিনি বহাই দিব, নহ'লে আপোনাৰ পিছত প্ৰব্লেম হয়, মানে ভেৰিফিকেশ্যন প্ৰব্লেম হয়। আৰু তাৰপিছত ছেভ এণ্ড কণ্টিনিউ কৰি দিব। ছেভ এণ্ড কণ্টিনিউ কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনাৰ ষ্টেট, হোম ডিষ্ট্ৰিক্ট, ব্লক গোটেইবিলাক বহাই দিব। দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপুনি ইয়াতে গোটেইবোৰ ডকুমেণ্টছ দিব, য'ত যি আপলোড কৰিব লগা আছে গোটেইবোৰ ডকুমেণ্টছ আপলোড কৰিব। গোটেইবোৰ আপলোড কৰি কিনে আপুনি ফাইনেল ছাবমিটত ক্লিক কৰিব। ফাইনেল ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনখন ছাবমিট হৈ যাব আৰু আপুনি ৱেইট কৰিব।